হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে জানো আহক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ CTET 2021 পেপাৰ 2 অৰ্থাৎ ইউপিৰ লেংগুৱেজ টু অসমীয়া বিষয়টোৰ প্ৰশ্নোত্তৰ সম্পৰ্কে। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। লেংগুৱেজ টু অসমীয়াৰ প্ৰশ্নখিনি 121 নম্বৰৰ পৰা 150 নম্বৰলৈ আছে আৰু ইয়াৰ প্ৰথমতে এটা পাঠ দিয়া হৈছে আৰু পাঠটোৰ ওপৰত কেইটামান প্ৰশ্ন সোধা হৈছে। 121 লেখকক তেওঁৰ পিতৃয়ে দেশৰ পৰা লৈ আনি দেশৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাইছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ডিব্ৰুগড় আৰু গুৱাহাটী। 122 প্ৰতিষ্ঠানটোৰ পাদৰীসকলক প্ৰশাসনে আটক কৰি আবদ্ধ কৰি ৰখাত সংগঠনটো চেদেলি ভেদেলি হৈ পৰিল। উদ্ধৃত বাক্যটোৰ ৰেখাংকিত অংশটো হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 অনুকাৰ শব্দ। 123 ফাদাৰ এটিলিও কলুচি ক'ৰ লোক আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ইটালীৰ। 124 অধিকাংশ ইটালীয় নানৰ দ্বাৰা গঠিত চেলচিয়ান সংগঠনটোৰ নাম আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 চেণ্ট মেৰিজ। 125 ফাদাৰ কলুচিয়ে গুৱাহাটীত আৰম্ভ কৰিব পৰা স্কুলখনৰ বিষয়ে ট্ৰিবিউন প্ৰেছত ছপোৱা গুহাৰিখনত উল্লেখ আছিল যে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 স্কুলখনত পঢ়ালে প্ৰাইভেট টিউটৰৰ প্ৰয়োজন নাথাকিব। 126 প্ৰয়াস শব্দটোৰ সমাৰ্থসূচক শব্দটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 চেষ্টা। 127 ডন বস্কো টেকনিকেল স্কুল ক'ত স্থাপিত হৈছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 গুৱাহাটী আৰু শ্বিলঙত। 128 1948 চনৰ আগভাগত লেখকে নামভৰ্তি কৰা শিক্ষানুষ্ঠানটোৰ নাম আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ডন বস্কো স্কুল। তাৰপিছত আৰু এটা পেছেজ দিয়া আছে আৰু ইয়াৰ ওপৰতো কেইটামান প্ৰশ্ন সোধা হৈছে। 129 নম্বৰ প্ৰশ্নটো হ'ল মনোগ্ৰাফ অফ আইভৰি কাৰ্ভিং অফ আছাম গ্ৰন্থখনৰ লেখক কোন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 আই ডনেল্ড। 130 ভূত দেশৰ ৰজালৈ হাতীদাঁতৰ সামগ্ৰী কোনে পঠাইছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 স্বৰ্গদেউ কমলেশ্বৰ সিংহই। 131 অসমৰ হাতীদাঁতৰ শিল্পীয়ে বেকা হাতীদাঁত পোন কৰিবলৈ কি কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 বিশেষ অনুপাতত মাটি আৰু গোবৰ মিহলাই জুইত সেকিছিল। 132 হাতীদাঁতৰ পৰা বিভিন্ন শিল্পকৰ্ম তৈয়াৰ কৰিব পাৰি কাৰণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 হাতীদাঁত আঁহহীন আৰু যথেষ্ট টান। 133 উদ্ধৃত ৰচনাখণ্ডত ব্যৱহৃত হোৱা তলত দিয়াবোৰৰ পৰা খণ্ডবাক্য বা জতুৱা ঠাঁচটো বাছি উলিওৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4
চালে চকুৰোৱা। এশ 34 আহোম যুগত হাতী দাঁতৰ কাম কৰা লোকসকলক কি বুলি জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 বক্তাৰ। 135 অসমীয়া হাতীদাঁতৰ শিল্পীয়ে বেকা হাতীদাঁত পোন কৰাৰ কৌশল জানিছিল বুলি ক'ত উল্লেখ আছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ফ্ৰেন্সিছ হেমিল্টনৰ টোকাত। 136 পাঠ এটা সম্পূৰ্ণ কৰাৰ পাছত শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰক পাঠটোত থকা বিভিন্ন ধৰণৰ বিশেষ্য পদবোৰ বাছি উলিয়াই দিয়া হোৱা বাকচৰ ভিতৰত বৰ্গাকাৰ স্থানত লিখিবলৈ দিছে। এই কাৰ্যটো তলত দিয়া কোনটোৰ উদাহৰণ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 প্ৰসংগক্ৰমে বা প্ৰসংগানুসাৰী ব্যাকৰণৰ। 137 ডেছ হৈছে শিশুৱে যোগাযোগৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এক অৱচেতন প্ৰক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ভাষা আহৰণ। 138 শিক্ষক হিচাপে তুমি ছাত্ৰ ছাত্ৰীৰ মাজত পঠনৰ আগ্ৰহ কেনেদৰে বৃদ্ধি কৰিবা? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ছাত্ৰ ছাত্ৰীৰ মাজত আগ্ৰহ উপজাবলৈ বয়স উপযোগী শিশু সাহিত্য পঢ়িবলৈ দি। 139 তলত উল্লেখ কৰা কোনটোৱে ছাত্ৰ ছাত্ৰীৰ মাজত ভাষা শিকাৰ স্তৰৰ মূল্যায়ন কৰাত সহায় কৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ছাত্ৰ ছাত্ৰীবোৰক সিহঁতৰ ধাৰণাবোৰ আৰু কল্পনাবোৰ মুকলিকৈ প্ৰকাশ কৰাৰ সুযোগ দিয়া। সুযোগ দিয়া। 140 বিষয়বস্তুৰ জ্ঞান আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীয়ে শুনা দফা এটাৰ বিশেষ অৰ্থ উদ্ধাৰ কৰিছে আৰু বাৰ্তাটো গঠন কৰা বাক্য, বাক্যাংশ আৰু শব্দবোৰৰ অৰ্থ উদ্ধাৰ কৰিছে। শুনা দফাটোৰ অৰ্থোদ্ধাৰ বা অർത്থানুমান কৰাৰ এই ধৰণ বা প্ৰক্ৰিয়াটো হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 সংহত পদ্ধতি বা অভিগম। 141 শিকাৰুৰ ভাষা শিকন উন্নীত কৰিবৰ কাৰণে তলত দিয়াবোৰৰ ভিতৰত কোনটো ফিডবেক দিয়াৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 শিকাৰুৰ মাতৃভাষাৰ প্ৰভাৱৰ কাৰণে হোৱা ভুলবোৰ আওকাণ কৰি শিক্ষকে ভুল বিশ্লেষণ কৰা উচিত আৰু তাৰ পাছত ভুলবোৰ শুধৰোৱাৰ কাৰণে কৌশল গ্ৰহণ কৰা উচিত। 142 পাঠ্যপুথি অতিক্ৰমি যোৱাৰ অৰ্থ হৈছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 পাঠ্যপুথিৰ উপৰিও অতিৰিক্ত সমল দিয়া। 143 ভাষাৰ পাঠ এটা পঢ়োৱাৰ পাছত শিক্ষকে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰো পাঠৰ বিষয় কিছুমান ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিছে কাৰণ বিষয়বোৰৰ ভাষাৰ পাঠটোৰ লগত সম্পৰ্ক আছে। এই পদ্ধতি বা অভিগম হৈছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব লাগে অপশ্যন 2 পাঠ্যক্ৰম অতিক্ৰমী ভাষা। 144 শিকাৰুৰ পঠন দক্ষতা বৃদ্ধিৰ আটাইতকৈ উত্তম উপায় হৈছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 বাস্তৱ জীৱনৰ পৰিৱেশত যোগাযোগ কৰা।
145 ব্যাকরণ শিক্ষায় ড্যাশ বৃদ্ধি করে এই প্রশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশন 3 অনর্গলতা অর্থাৎ ফ্লুয়েন্সি 146 ভাষাৰ শিক্ষক এগৰাকীয়ে ছাত্ৰ ছাত্ৰীক সিহঁতৰ ওচৰত বহা সহপাঠীজনক বৰষুণৰ বতৰ এটাৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন 2 এই কামটোৱে ধাৰণাৰ মৌখিক প্ৰকাশ বৃদ্ধি কৰিব 147 লিখনৰ প্ৰসেস এপ্ৰোচে তলৰ কোনটো ক্ৰম অনুসৰণ কৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশন 4 BDCA এই অপশনটো শুদ্ধ হ'ব 148 এগৰাকী ভাষাৰ শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক নিজৰ পত্ৰাধাৰ বা পোৰ্টফোলিঅ'ত সিহঁতৰ পাছুটাকৈ আটাইতকৈ ভাল বস্তু ৰাখি বাকিবোৰ আঁতৰাই থবলৈ দিছে তাৰ পাছত শিক্ষকগৰাকীয়ে সিহঁতৰ বাছনিৰ প্ৰতিক্ৰিয়া সুধিছে এই প্ৰতিক্ৰিয়াটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন 2 স্বমূল্যায়ন বা সেলফ অ্যাসেসমেন্ট 149 তলত দিয়া সমলবোৰৰ ভিতৰত কোনটো প্ৰাৰম্ভিক স্তৰৰ ছাত্ৰ ছাত্ৰীক ভাষা শিকাওঁতে আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন 4 ৰিলিয়া বা বাস্তৱিক সামগ্ৰী আৰু শেষৰ প্ৰশ্নটো অৰ্থাৎ 150 নম্বৰ প্ৰশ্নটো হ'ল ছাত্ৰ ছাত্ৰীৰ মৌখিক দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে তলত উল্লেখ কৰা কোনটো কাৰ্য আটাইতকৈ কম গুৰুত্বপূৰ্ণ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশন 3 শিক্ষকৰ লগে লগে সাধুটো আওৰোৱা তো বন্ধুসকল ল্যাঙ্গুৱেজ টু অসমীয়াৰ যিখিনি প্ৰশ্নোত্তৰ আলোচনা কৰিলোঁ এই প্ৰশ্নোত্তৰখিনি 100% শুদ্ধ নহয় যদিও দুই এটা প্ৰশ্নৰ বাহিৰে বাকি প্ৰশ্নখিনিৰ উত্তৰ 100% শুদ্ধ আৰু তথাপিও আমি CBSEৰ যেটো এনসার কি প্ৰকাশ কৰে সেই এনসার কি মতেহে আসল শুদ্ধ উত্তৰবোৰ গম পাম বন্ধুসকল যদি ভিডিওটো আপোনালোকৰ উপকাৰত আহে তেন্তে প্লিজ লাইক কৰিব আৰু যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম